কৈছে তইহে কৈছিলি কিবা বাছত যাম গাড়ীত যাম বুলি অট অট 5 মিনিটত খুৱাই দিব কিন্তু এডালটো মাথাই নে পানী পানী দেখোন তো আজিৰ কাহিনীটো হৈছে আজি হৈছে 4th গ্ৰেডৰ পৰীক্ষা আছে মোৰ অকণ দূৰত পৰিছে সেইকাৰণে 4:30 উঠিছোঁ এতিয়া 4:30 দিছে পূৰা একদম আন্ধাৰ হৈ আছে তো এতিয়া ওলাই মেলি লওঁ দাদাও যাব বোলে এতিয়া ওলাই মেলি হৈ গ'ল 5টা বাজি গ'ল 1 ঘণ্টাত ওলাই গৈছোঁ তো এতিয়া আকৌ যাওঁ বাছ ষ্টেণ্ডলৈ দাদাও যাব লগত দাদাই মই যাম বাছ ষ্টেণ্ডত গৈ পেলাই অকণ ৰখিম আৰু হা ব'ল তেতিয়া যাওঁ আৰু ওলাই মেলি হৈ গ'ল দাদাও আহি গ'ল মানুহ কোনো উঠাই নাই আজি ইমান সোনকালে আহিছোঁ এক্সাম নেকি কোন জেগা অঁ এই গণিত আছে দেই কিমান মানুহ আহিব আমি এতিয়া ওলাইছোঁহে মানুহ আহিলে আমাৰ দিব কাৰণে নামটো কি হেৰি কেহেৰু খান্দা নে কেহেৰু খান্দা ক'ত জেগাত দিছে নহয় মোক মানে মোৰ কি ধুনীয়া হৈছে পোহৰটো নে পৰিৱেশটো ৰাতিপুৱাৰ পৰিৱেশ লগৰজনী ৰখি আছে সেইকণতে মৰ্ণিং কংকনা তাইকো লৈ যাব লাগিব তাই মোতকৈ অকণমান দূৰত আছে দূৰত পৰিছে তাই মোতকৈ অকণমান ড্ৰেছটো বেয়া লাগিছে নেকি মজা লাগিছে ভাল লাগিছে মোৰো ঠাণ্ডা লাগি গৈছে ভাই সেইকাৰণে লৈছোঁ এইটো থৈদিন ৰখি আছে সিহঁতক এইফালে মাতি ন তাই লাজ কৰিব নালাগে এই ৰাম ক কৈছে তইহে কৈছিলি কিবা বাছত যাম গাড়ীত যাম বুলিকে চেচে আৰু এতিয়া যাবি আৰু আহিছে এইফালে আহি গ'ল ৰখা ঢেকীয়াজুলি যাম এক্সাম আছে সেইকাৰণে যাওঁ নহয় আপোনাৰ লগতে কি কৰিবি দোলাবাৰীৰ পৰা নামিলে সেইফালে গুচি যাব পাৰিম বলক বলক কাক হ'ব ৰখি আছে চব কি হ'ল তেনেকৈ আছে মানুহজনী মুখখন বল নাম অঁ ব'ল ৰাতিপুৱাৰ দৃশ্য হ'ব চব যাব লাগিব মিছন চাই গাড়ীখন ৰখা অঁ মিছন চাৰিআলি বহুত পইচা লাগিব এতিয়া টেম্পুত যামা এতিয়া ইয়াৰ পৰা যাব লাগিব আকৌ মিছন চাৰিআলি সেইটোতো টেম্পুত গ'লে পুটুককৈ পাবি একেই ঐ কাষলা মিছন চাৰিআলি এইখন চলিব জেগাই নাই পঢ়িম কেনেকৈ এইখনত দেই এটা চিট আছে মাত্ৰ এইখন এখন ৰখা ৰখক এই ৰিজাৰ্ভ নেকি আৰু কি হৈছে হ'লে মিছন চাৰিআলি কিমান ল'ব টম অট'ত যাওঁ ৰ'বা যাব লাগিব অট' আহিছে নেকি আহিছে অট' এইখন আহিছে অট'
এই গুচি গ'ল সেইখন এক্সাম দিয়া এইবিলাক এনে ফুৰিব লাগিছিল চাগে ন হা মিছন চাৰিআলি কিমান ল'ব 20 টকা জনাওক 20 টকা ল'ব এই অটো পাবনে কেতিয়া সব টমটম চলে ফেচবুকত বোলে বোলে 20 টকা ল'ব অঁ খালি গুলি যাব দেই গুলি যাব বোলে গুলি আপুনি 5 মিনিটত খুৱাই দিব কিন্তু দাদা আপুনি 5 মিনিটত খুৱাই দিব কিন্তু আপুনি 5 মিনিটত কোনো পোৱাই দিব বহুত দূৰ আকৌ মোতকৈও দূৰ সেইকাৰণে উৎপাত কৰি আছিলে কালিৰ পৰা পুৰি কৰি স্ক্ৰীনশ্বট মাৰি থৈছো নেট নাপাব যে এডালটো মাথাই নে মানুহ চোন কিমান আহিছে আজি চবৰে একদম দিব যাব আজি আৰু ফ'ৰ্ট লাগে চবকে পৰীক্ষা আছে পেচাব কৰিব লাগিব এতিয়া মিছন চাৰিব যাব লাগিব আকৌ এতিয়া ঢেকীয়া জুলিলে এই বাছ ট্ৰেভেলাৰ চব ৰখিয়ে আছে বাৰু আজি পাওঁ নাই ঠিক নাই উঠিছ মজা মুঠতে আজি পাওঁ নাই ঠিক নাই ফূৰ্তি কৰিবলৈ আহিছোঁ আৰু অঁ ঢেকীয়া জলি পৰকীয়া অ' চবেই গৈছে সেইফালে পেচাব কৰিব চব গৈছে চা বাছ লাগি আছে আগত বাছ লাগি জেগাই নাই চাগে ন হ'ব এই লাষ্টলৈ ব'ল বচোন বাৰু বহিল এই মোৰ তাত কোনোবা পৰিছে নেকি ফটো নেকি মানুহজনী তই ৰ গাড়ীখন খাই গলি অঁ তোৰ তেনেকুৱা কৈ আছে আকৌ এইখন খোল মই চিনি নাপাওঁ চিনি পাই নহয় কৈ দিব এবাৰ মনত আলিচিঙা এই ঢেকীয়াজুলি পাৰ হ'ব দে অঁ ঠিক আছে আপুনি এইফালে আহিব এবাৰ ঢেকীয়াজুলি পাৰ হ'ব কেইটকাকৈ ল'ব কিমান কিমানকৈ 50 টকা কিমান জামৰ পৰা ওলাই আহিছোঁ বে ঠেলি হেঁচি কৃষ্ণ কৃষ্ণ আৰু আছে নাই হৈ গ'ল এতিয়া বাঢ়ে 7:30 8:30 9টা বহুত সময় আছোঁ সেইকাৰণে অকণমান মানে অকণ ঘূৰি লৈছোঁ ইয়াতে জালৰ বজাৰ ঠাণ্ডা জেগা বোলে বস্তু নাই ইয়াত ৰ'দে এইটো গাড়ীখন যে বনাই আছে অঁ দাম কিমান জানো কিমান 5,500 মই ভাবিছোঁ 500-600 নেকি অঁ 5,500 এনে 5,000 দিব আৰু ধৰি লোৱা জাল এখন লৈ যাওঁ নেকি আহিছোঁ এতিয়া জাল এখন ওলাই থ'ব পাৰি দিয়া আগফালে অঁ মা ফোন কৰিছিলোঁ বাৰু মই অঁ আমি পালোঁ অথনিতে পালোঁ এই 15-20 দিন হ'ল এতিয়া মই পৰীক্ষা দিব আহিছোঁ নে কি মোৰ ধৰিবকৈ পৰা নাই হয়তো কিবা মেলা তাহাৰ মেলা ঐ ৰাস্তা জামুগুৰি দাদাজন হয়নে নহয় হয় অঁ চিনিয়ে বাৰু মোৰ বিচাৰিলে থাকে অঁ তুমি নগাঁও গৈছিলা সেইটো পূজাত অঁ ভিডিঅ' চোৱা তুমি ভাল লাগে দেই অঁ থেংক ইউ মই ইয়াতে পৰিছে ন অঁ মোৰ ইয়াতে পৰিছে অঁ এইটো আপলোড হ'ব নেকি আপলোড হ'ব তো এতিয়া আৰু দাদাক দিওঁ মোবাইলটো যি কৰিব সেয়া হ'ল 2 hours later. তো এতিয়া এটা দি পেলাই ওলাই আহিছোঁ আৰু এটা আছে 1:30ৰ পৰা এইটো ভালেই হ'ল বাৰু যেন তেন তাতে খাই আহোঁ গ'ল ক'ত খাবি ক এটা দি গৈছে এতিয়া কিবা এটা খাই আহোঁ গোটেই কৰি পেলাই মই মোৰ দিবলৈ মন নাই মোৰ ছেকেণ্ডটো আৰু লুডু খেলিলোঁ পাতা সোপা বনাই লৈ মানে ইটোলৈ আৰু 1 ঘণ্টা সময় দিছোঁ
এঘণ্টাত যি খাওঁ কিবা এটা খাই ল'ব পাৰিম আৰু তাৰ পাছত গোটেইখন ঘূৰি ঘূৰি এখন দোকান নাই অ' এইখন জেগাত ক'ৰ পৰা খোজকাঢ়িয়ে ফুৰিছোঁ এখন দোকান নাই এইখন জেগা 10,000 মানতে দিব এইখন কোনখন এইখন অৱস্থা নাই মানে এইখনৰ এইখন পাইছোঁ এখন ভাত ৰুটি পৰঠা ভাতেৰে খাওঁ নেকি নিৰামিষ য়েছ মোক হাত কিয় আহোঁ বেগত একো নাই এনেকৈ পাছফালে আহি পালোহি আমি ধুনীয়া ন জেগাটো শান্তিৰ জেগা শান্তিৰ জেগা বহুত পানী পোৱা নাই পানী খাব লাগিব ভাতকেইটা খাই লওঁগৈ হাই ভাত সাজ খাই লওঁ ৰাতিপুৱা খাই অহা অকণমান এই 60 টকা কি আৰু ভাই চাই নাহে নেকি আৰু নাই বস্তু ভাজিছে কিবা কৈছে নহয় আৰু নাই নেকি ভাজি চাজি দি আছে অঁ পানী দেখোন ইয়াৰ কি খাবি ইয়াৰ পানী তই এই ঘৰৰ দালি পাবি নি ইয়াৰ ভাতকেইটা খাই লওঁ যি পাইছে তাকে খাই দিওঁ ন ভোক লাগিছে বহুত অকল দালি ভাজি নাছিলে বাৰু দেই তৰকাৰী আহিলে কিবা এটা হৈ গ'ল আৰু হয়নে ধুনীয়া খাদ্য নিৰামিষ ভাতকেইটা খাই দিলোঁ একেবাৰে অকণমান এতিয়া যাওঁ আকৌ ছেকেণ্ড নম্বৰ এক্সাম দিওঁ মই বহুত কামোৰ লাগিলে আজি আহি পেলাই আকৌ 1:30 পৰা 4টা লাগে এতিয়া পিছবেলা পৰীক্ষাটো দি ওলাই আহি এনেকুৱা মূৰ বিষাইছে ভালকৈ ভিডিঅ' বনোৱাই নহ'ল তাতে যিখন ট্ৰেভেলাৰত আহিলোঁ মানুহ সোমোৱাই মোক খিৰিকী বাহিৰ কৰি দিলে তো যেন তেন ৰাতি ঘৰ আহি পালোহি তো এয়া আছিল 4th গ্ৰেডৰ এক্সামৰ কাহিনী